গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। ৰাতিপুৱা গুৱাহাটী আহিছোঁ আৰু গুৱাহাটী আহি আজি ফাৰ্ষ্ট ৰোপৱেৰ এক্সপিৰিয়েঞ্চ হ'বলৈ আহিছোঁ। এইটো হ'ল ৰোপৱেৰ অফিচ। ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু চাওক আপোনালোকে ৰোপৱেৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা। গোটেই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কমেণ্ট লাইক কৰিব। আৰু আপোনালোকে চাওক ৰোপৱেত কেনেকুৱা কি হয়, গোটেইখিনি আপোনালোকক দেখাই আছোঁ। মই অহা যোৱা দুটা টিকেট কাটিবলৈ গৈ আছোঁ আৰু আপোনালোকে উপভোগ কৰক বাকীখিনি। এইটোৱে হ'ল ৰোপৱেৰ টিকেট কাউণ্টাৰ। ইয়াতে টিকেট দিয়ে আৰু টিকেট দিয়াৰ পিছত এনেকৈ ষ্টীলৰ বেৰিকেড দিয়া ট্ৰেক পোৱা যায়। এইটো ট্ৰেকত গৈ পেলাই লিফ্টত উঠিব লাগে আৰু লিফ্টত উঠি পেলাই ছেকেণ্ড ফ্ল'ৰত যোৱাৰ পিছতে আমি কোচত উঠিব পাৰি। এতিয়া লিফ্টৰ পৰা ওলাই পেলাই আমি ৰোপৱেৰ যিখন কোচ আছে কোচত উঠি আছোঁ। এইখনেই হ'ল কোচ, এইখনে আপ ডাউন কৰে। ওৱান টাইমত আপোনাৰ 31 মানুহ যাব পাৰে। বহাৰ ব্যৱস্থা নাই, থিয় হৈ থাকিব লাগে। ছাইডত দুখন টুল আছিলে কিন্তু থিয় হৈ যাব লাগিব। এনেকৈ যাত্ৰা আৰম্ভ কৰিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰেদি। আপোনালোকে ৰোপৱে ট্ৰেকটো দেখা পাইছে। এইটো ট্ৰেকতে ৰোপৱেটো চলে আৰু ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্য আপোনালোকে চাওক। এনেকৈ গৈ গৈ আমি নৰ্থ গুৱাহাটী আমি গৈ পালোঁ আৰু নৰ্থ গুৱাহাটীৰ যিখন টাৰ্মিনেল সেইখন টাৰ্মিনেল আমি পাইছিলোঁ। এইটো হ'ল নৰ্থ গুৱাহাটীৰ ৰোপৱে টাৰ্মিনেলৰ ওচৰৰ প্ৰাকৃতিক দৃশ্য আৰু তাৰ পৰা ব্ৰহ্মপুত্ৰ দেখিবলৈ এনেকুৱা। গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীৰ পৰা আপোনালোকে এনেকৈ দেখিবলৈ পাব। ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্য আপোনালোকে উপভোগ কৰিব। আৰু তাৰ পৰা নামি যিখন অফিচ আছে নৰ্থ গুৱাহাটীৰ তাৰ ওচৰত এনেকুৱা টাব দিয়া আছে। বহুত ধুনীয়া দৃশ্য, বহুত ধুনীয়াকৈ সজাই ৰাখিছে তেওঁলোকে। এতিয়া নৰ্থ গুৱাহাটীৰ পৰা মেইন গুৱাহাটী গৈ আছোঁ। আৰম্ভ হ'ল যাত্ৰা। বেছি টাইম নালাগে, 10 মিনিটমানে বেছি লাগে। আপোনালোকে যাত্ৰাটো উপভোগ কৰক আৰু চাওক কেনেকৈ ৰোপৱে কাম কৰা হয়, ট্ৰান্সপৰ্টেশ্যনটো কেনেকুৱা কৰা হয় আৰু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰক। আপ ডাউন ভাড়া ফেয়াৰটো আপোনাৰ 150 টকা ল'লে আৰু 2 ঘণ্টাৰ ভিতৰত আপুনি ৰিটাৰ্ণ কৰিব লাগিব। তেতিয়াহে আপুনি আপ ডাউন টিকেটটো আপুনি কৰিব লাগিব। আৰু যদি 2 ঘণ্টাৰ ভিতৰত আপুনি ৰিটাৰ্ণ নহয় তেনেহ'লে আপোনাৰ টিকেটটো কেঞ্চেল কৰা হ'ব। যাত্ৰা আৰম্ভ হ'ল। মুঠ 4টা খুঁটা আছে ব্ৰহ্মপুত্ৰৰ মাজত। এই 4টা খুঁটাৰ সহায়ত ৰোপৱেটো চলে। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈ আছোঁ। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ দেখাত কেনেকুৱা লাগে আপোনালোকে চাওক। চাৰিওফালে পাহাৰ, সেইটো এটা ফেৰী গৈ আছে। নৰ্থ গুৱাহাটীৰ পৰা মেইন গুৱাহাটীলৈ গৈ আছে। ডাঙৰ ফেৰী এখন। এইটো হ'ল এটা খুঁটা। ৰোপৱেত মোৰ ফাৰ্ষ্ট জাৰ্ণি। আগতে কেতিয়া উঠা নাছিলোঁ আৰু আজি বহুত দিন পিছত গুৱাহাটী আহিলোঁ বাবে ভাবিলোঁ এপাক ৰোপৱেত উঠি যাওঁ। সময় আছিল হাতত, গতিকে ৰোপৱেৰ এক্সপিৰিয়েঞ্চটো ল'লোঁ। বহুত ভাল লাগে, সময়ো কম লাগে। যিসকলে ধৰক চাকৰি বাকৰি কৰে, হাতত সময় কম থাকে, তেওঁলোকে এইটোৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। এইটো সদায় ৰাতিপুৱাৰ পৰা চলা আৰম্ভ হয়, 8:30টাৰ পৰা আৰম্ভ হয় যাত্ৰা। ব্ৰহ্মপুত্ৰৰ পানী চাওক, পানীত ধাৰ আছে। ওপৰৰ পৰা ব্ৰহ্মপুত্ৰ দেখা তেনেকুৱা। যিটো আপুনি ৰোপৱেত উঠিহে আপুনি সেইটো এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। যিটো ব্ৰহ্মপুত্ৰ সমগ্ৰ অসমৰ জীৱনধাৰা বুলি ক'ব পাৰি, সেইটো ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি গৈ আছোঁ। মেইন গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটী আহিলে মাজত নদীদ্বীপ পায় আৰু উমানন্দ মন্দিৰ য'ত অৱস্থিত সেইটো হ'ল
ৱৰ্ল্ডৰ ভিতৰত সকলোতকৈ সৰু মেইনছ লেণ্ড নৱদ্বীপ যিটো আইলেণ্ড হয়, সকলোতকৈ ৱৰ্ল্ডৰ ভিতৰত সকলোতকৈ সৰু আইলেণ্ড য'ত মানুহৰ উপস্থিতি আছে। এইটো হ'ল আমি উমানন্দ মন্দিৰৰ যিটো দ্বীপ সেইটো পাৰ হৈ আছোঁ আৰু এইখন হ'ল ওপৰৰ পৰা দেখাত উমানন্দ মন্দিৰ, সেই আপোনালোকে দেখা পাই আছে। এইটো হ'ল উমানন্দ মন্দিৰ, আপোনালোকে চাওক, বহুত ধুনীয়া লাগে ওপৰৰ পৰা দেখিলে। গছ গছনিৰে ভৰপূৰ চাৰিওফালে, বহুত ধুনীয়া পৰিৱেশ উমানন্দ মন্দিৰৰ চাৰিওফালে। আৰু এইটো যিটো ফুটা দেখিবলৈ পাইছে আপোনালোকে, এইটো হ'ল মানে পানীৰ কিমান চেণ্টিমিটাৰলৈকে আছে সেইটো অৱস্থিতি পোৱা যায়। ব্ৰিটিছৰ সময়ত দিয়া এইটো যিটো মেজাৰমেণ্ট হয় ইয়াত। আৰু ব্ৰহ্মপুত্ৰ পানী কিমান চেণ্টিমিটাৰ বাঢ়ে কমে এইটোৰ ওপৰত মেজাৰমেণ্ট কৰা হয়। বহুত আগত ব্ৰিটিছৰ সময়ত এইটো বহোৱা হৈছিলে। আৰু ইয়াত চাওক ব্ৰহ্মপুত্ৰৰ পানী কেনেকুৱা। এইখন আৰু এখন দ্বীপ চাওক, সৰু এখন দ্বীপ ব্ৰহ্মপুত্ৰৰ মাজত। ৰ'পৱে এক্সপিৰিয়েঞ্চ ল'ব হ'লে আপুনি গুৱাহাটীত আহিব লাগিব। অসম চৰকাৰে প্ৰায় 1 বছৰমান আগতে এইটো আৰম্ভ কৰিছিলে আৰু ছাকচেছফুলি চলি আছে এইটো। ওৱান টাইমত আপোনাৰ 31% আহিব পাৰে একেলগে। ৰাতিপুৱা টাইম, গতিকে মানুহৰ ভিৰ কম, সংখ্যা কম, কেইজনমান মানুহে অহা যোৱা কৰি আছে। 12টা-1টা বজাৰ পিছত মানুহৰ সংখ্যাটো বাঢ়ি যায়। আমি আকৌ মেইন গুৱাহাটী আহি পাবলগীয়া আৰু অলপ টাইম লাগিব। আপ ডাউন কৰোঁতে আপোনাৰ 20 মিনিটমান সময় লাগে, 10 মিনিট লাগে। সেই জাহাজকেইটা যে আপুনি দেখিবলৈ পাইছে সেইকেইটা হ'ল উমানন্দ ঘাট। ইয়াৰ পৰা উমানন্দ মন্দিৰ যাব পাৰি। আমি ৰিটাৰ্ণ আহি পাই গৈছোঁ। আমাৰ গন্তব্যস্থল মেইন গুৱাহাটী আমি পাই গৈছোঁ আহি। এইটো হ'ল অফিচ, ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হয়। এই অফিচটোৰ পৰাই ৰ'পৱেৰ সম্পূৰ্ণ কাম কাজ কণ্ট্ৰল কৰা হয় আৰু ইয়াতে আমাৰ যাত্ৰা শেষ কৰি আমি ওলাই আহিছোঁ।